তো গাইজ তাৰমানে মই এতিয়া চোলা তোলা পিন্ধি ৰেডি হৈ গ'লোঁ বিয়ালৈ যাবলৈ। তো মই মোৰ নৰবৌহঁতৰ লগত এতিয়া আমাৰ গাঁৱত এখন বিয়া হৈ আছে, তো মই তালৈকে যাম। এতিয়া ভিডিঅ'টো আকৌ একেলগে চাই থাকক, আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰি দিব, আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই এবাৰ কমেণ্টত কমেণ্ট কৰি জনাব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সকলোকে মই কৈ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো বন্ধু বান্ধৱসকলকে শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো মিছ নকৰিব, আগৰ পৰা শেষলৈকে চাই থাকক। তেন্তে ব'লক বিয়ালৈ যাত্ৰা আৰম্ভ কৰোঁ। अब तो बस उलझन है साथ में, नींद कहाँ आएगी? सुबह की किरण न जाने कौन सा संदेश लाएगी, रिमझिम सी गुनगुनाएगी। তো গাইজ বিয়াৰ ঘৰত তাৰমানে বম ডাঙৰ ডাঙৰ ডিজে আনিছে, আৰু লগতে মিক্সাৰ এটা আনিছে। তো ডিজে আৰু মিক্সাৰ দুয়োটাই মিক্স কৰি গানা বজাই আছে। তো গাইজ মই এতিয়া পিছফালে বেক কেমেৰা কৰি দেখুৱাম ডিজে মিক্সাৰকেইটা। তো গাইজ আপোনালোকেও ডিজে মিক্সাৰ দুটামান গান ইনজয় কৰক। তো গাইজ মই দেখুৱাবলৈ লৈ গৈ আছোঁ য'ত খানাৰ আয়োজনটো কৰা হৈছে। তো গাইজ খানাৰ আয়োজনটো ইয়াতে কৰা হৈছে। তো গাইজ মানে মই বিয়া চিয়া খাই মেলি তাৰমানে মই নিজ ঘৰত উপস্থিত হ'লোহি। এতিয়া 11:30 হৈছে ৰাতি। তো মই বিয়াত কি খালোঁ মানে এতিয়া মই অলপ গাই দিব বিচাৰিছোঁ। তাত তাৰমানে ভাত খোৱালে, দালি খোৱালে, কঁঠাল তৰকাৰী খোৱালে, মাছ খোৱালে, মাংসটো মোৰ তাত 3 প্লেটে পৰি গ'ল, আৰু ৰসমলাই পাতি 2 প্লেটে পৰি গ'ল। তাৰপিছত লগৰ কিছুমান আছিলে, তেখেতলোকে বেছিকৈ খুজি ল'লে। ইমানখিনিতো খুজি ল'লে কিন্তু খাব নোৱাৰি নহয়। বেছিকৈ খুজিলত কি ক'লে, মই 1 প্লেট পালোঁ, আকৌ তাৰ পৰা আকৌ এক্সট্ৰা 1 প্লেট মোক দি দিছিলে। লগৰবোৰে 1 প্লেট দেখালে, মোৰ বোলে গতিয়াই দিলে। আকৌ 1 প্লেট আহি গ'ল, 4 প্লেটমান মাংস আহি গ'ল তাৰমানে। তো মই ইমানখিনি মাংস কি কৰিম? তো যেনে তেনে 2 প্লেটমান খালোঁ, আৰু বাকী 2 প্লেটটো পেলোৱা গ'ল। আৰু ৰসমলাই পাতিটো 1 প্লেট দিছিলে, আৰু লগতে 1 প্লেট দি দিলে। 1 প্লেটটো যেনে তেনে খালোঁ, আৰু 1 প্লেট খাব নোৱাৰিলোঁ, পেলোৱা গ'ল। তাৰপিছত আহি পালোঁ আৰু ঘৰত এতিয়া আহি পাইছোঁ মই এনেকৈ প্লেট দি পাইছিলোঁ। প্লেট দুখনে চাই প্লেটটো গড়বড় কৰি আছে, ৰাতি কেইবাৰ যাব লাগে ঠিক নাই। তো মই এতিয়া প্লেটটো চাফা কৰিবলৈ যাওঁ, আৰু মই আশা কৰিছোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদবোৰ সদায় পাই থাকিম, আপোনালোকে মোক দি থাকিব। তো ভিডিঅ'টো এতিয়া সামৰণি মাৰোঁ। মোৰ বহুত জোৰছে পেটটো এতিয়া গৰ্ব হৈ আছে, মই যাবলৈকে লাগিব। মই যাব লাগিব এতিয়া, নগ'লে মানে উপায় নাই আৰু। তো মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো আপোনালোকে লগ পাব মোক অন্য এটা ভিডিঅ' লৈ। তেন্তে শুভৰাত্ৰি সকলোকে জনালোঁ। ধন্যবাদ।